R.S. Gandhi arlong akwari hempua Nimes Kapura phan rong aradatum angjok pani police station along hoi kipidam. Arlong akwari blasting ajok radatum ahidi longle phalang no pila bajok radatum ningkang samsi chipiklang pon. Parku Pahar Forest Range ki parlo Panimara R.S. Gandhi Stone Quarry aron repen arlong ki porpen arlong blasting ajok rad saikati ki along le hidi phalang nolap. Laso ajok radatum ningkang samse chipiklang si jakhong po chiklo ni phai krip clear ni angjok pani police station along anlam hoi pidam. Ronga radatuma phang karjo hod nangke thandu nateng. Laso R.S. Gandhi Stone Quarry ki bipen Rat sai kachuti ki along le hidi phelang kanohok thedungan pinlo. Pusiha dagara datum nang thandun. So kati ki aprang prang ason mooning koi thongkep ke longadim non ke moon kep anta long ledet ason lo. Lapen kaya mat stone blasting ajok. Radatum okchung hurason lo pusi nang thandun. Laso quarry lake isi lapen validity ta miave. Tibon ta pipot si rai koma sai kia tum lang dun prong pen paklem long arad ma pusi rada tum mang hu prong ro. Lasi karbiang long tunumos council ar puke dua tuma pan. Laso stone quarry apan choklim pen kang sai jia pan chunguri pon. Tang te abir tang ton pen arjupon sin. মই এনে ৰিচিভ কৰি লৈছোঁ কাৰণ মই হেড কনষ্টেবল হয় হেড কনষ্টেবল হোৱাৰ কাৰণে মই ৰিচিভ কৰি লৈছোঁ বচিদাৰক সুধি লৈছোঁ বচিদাৰ কৈছে নাই নাই ৰিচিভ কৰি লওক ৰিচিভ কৰি লৈছোঁ আঞ্জুপানী থানালৈ আহিছিলোঁ আমাৰ এই পানীমৰা কুঁৱাৰীৰ পৰা কিছুমান ৰাইজৰ ক্ষতিপূৰণ হৈছে পথাৰৰ মানে খেতি বেয়া হৈ আছে এই পথাৰৰ মালিক আহিছে এই খাকৰাবাৰী জেংদাভাদাৰ ননৈ আৰু ৰঙামাটিৰ ৰাইজে হৈ পেলাই এজন প্ৰতিনিধি আহি পেলাই আজি এখন এজাহাৰ ইয়াত দিয়া হৈছে অনুমেশ কাপুৰৰ নামত তেওঁলোকৰ ভাবিছে যে যিখিনি ক্ষতি হৈছে ধানৰ প্ৰত্যেক বছৰে আগতে প্ৰায় 20-25 মোন এতিয়া 2-3 মোন পাই আছে মানে পানীৰ এই খেতিৰ যি মালিকসকল আহিছে তেওঁলোকৰ লগত কথা পাতিলে আপুনি ভালকৈ গম পাব এই কথা পাতক দেৱেন বাখৰা বিশাল বাখৰা কওকচোন আমাৰ মানে যিটো পানীমৰা কুঁৱাৰীৰ পৰা যিটো শিলখহনীয়া শিলবাৰীবিলাক যিটো নালা নৰ্দমা আছে আমাৰ পথাৰ দিয়ে পাৰ হয় পানীটো সিফালে দিয়ে যায় আৰু সেই শিল বাৰীবিলাক আমাৰ পথাৰত থকাৰ অৱস্থাতে এতিয়া আমাৰ আগতে যিটো 15-25 মোন 20 মোন পাই আছিলোঁ এতিয়া আমি 2-3 মোন ধান পাব লগা হৈছে আমি আগতে তেখেতৰ অৱস্থা গৈ পেলাই অৱগতও কৰি থৈছোঁ জনাইছোঁ আজি আপোনাৰ প্ৰায় 4-5 বছৰ মানে হ'ব তো তেখেতে কোনো গুৰুত্ব দিয়া নাই সেয়ে আজি উপায়হীন হৈ পেলাই আমি কাৰ্বি আংলং আঞ্জুপানী থানাত আজি এটা দৰখাস্ত কৰি কুঁৱাৰীৰ মালিকৰ নামটো কি আনিছুৰ কাপুৰ R.S. গান্ধীৰ কিবা পৰিয়ালবৰ্গৰ হয় নেকি নাজানো আমি ইয়াত ফৰেষ্ট কথা গুৰুত্ব দিয়া নাই আমি কথা ক'ব পাৰোঁ তেখেতসকলক জনাইছোঁ তেখেতসকলৰ মিলিং পাৰ্কত হৈ আছে নেকি বুলি আমি ভাবোঁ এইটো ফৰেষ্ট আণ্ডাৰ কোনটো বিট আণ্ডাৰ পৰে পাৰ্কো ৰেঞ্জৰ আণ্ডাৰ পৰে আৰু ব্লাষ্টিং এইবিলাক যে কৰে ব্লাষ্টিংটো কণ্টিনিউ হৈ আছে এতিয়াও হৈ আছে নেকি ব্লাষ্টিং আজিকালি ভিতৰত হৈ আছে কণ্টিনিউ মানে মই এটা কথা কওঁ কুঁৱাৰীৰ যিটো ইচি অৱশ্যে 23 মে'তে খতম হৈ গৈছে পানীমৰা কুঁৱাৰীৰ যিখিনি ইচি আছে এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চৰ 23 মে'তে খতম হৈছে কিন্তু 23 মে'ৰ পৰা আজি যোৱাকালি পৰ্যন্ত আজিও 7টা বজাত চাগে এতিয়া ব্লাষ্টিং কৰিব প্ৰত্যেক দিনে 7টা বজাত ৰাতি দিয়ে 3টা 4টা 5টা ডাঙৰ ডাঙৰ ব্লাষ্টিঙে দিয়ে আৰু যিটো ব্লাষ্টিং কৰে ৰাতিৰ ভিতৰতে এইটো ব্ৰেকিং কৰি পাহাৰৰ কিনাৰত এটা কেঁচা বনাই লৈছে সেই কেঁচাতে মাৰি পেলাই ফিল কৰি পেলাই সদায় এতিয়া ফেঞ্চৰ ক'ৰবাত ট্ৰেইনত ক'ৰবাত পঠাই দি থাকে তেওঁ বিজনেছটো ধুনীয়াকৈ চলাই আছে কিন্তু ইচি খতম হৈ গ'ল ব্লাষ্টিং এটা চব গোটেই পাৰ্কৰ বেঞ্চৰ গোটেই কুঁৱাৰী বন্ধ কিন্তু তেওঁলোকে চলাই আছে এইটো কেনেকৈ চলাব পাৰিছে DFO ছাৰে এখন মই ইয়াত উল্লেখ কৰি দিছোঁ এজাহাৰত DFO ছাৰে এখন লেটাৰ পঠাইছিলে যোৱা 6 জুনত যে এই পানীমৰা 1, 2, 3 কাম বন্ধ হ'ব লাগে কিন্তু বৰ্তমানলৈকে চলি আছে এইটো কি হিচাপত চলিছে আমি গম পোৱা নাই আৰু এনে 6-7 বছৰ ওচৰৰ ৰাইজে যিখিনি কষ্ট পাইছে এতিয়া ইলিগেল কৰিও যদি কৰি থাকে তেওঁলোকৰ হাতী মাটিখিনিতো চেচি হৈ যাব অৱস্থা নাইকিয়া হৈ যাব পাহাৰটো পূৰা ভাঙি গোটেই সমান কৰি দিছে এতিয়া পথাৰবিলাক পাহাৰবলৈ আৰম্ভ কৰিব আপোনালোকে ৰাইজৰ পৰা কি ক'ব বিচাৰে তেনেহ'লে এতিয়া ৰাইজৰ পৰা কি এইটো বন্ধ হ'ব লাগে যে নিয়ম অনুসৰি চলিব লাগে সেইটোৱে কথা আমি
যদি সঁচাকৈ ফৰেষ্ট নিয়মত বা মাইনিং প্লানৰ মতে যদি চলে আমাৰ আপত্তি নাই, কিন্তু মাইনিং প্লানত থাকিব 3 লাখ CM নিব লাগে, সিহঁতি লৈ যাব 80 লাখ CM, তেনেকুৱাতো আমি হেৰি নকৰোঁ। গভৰ্ণমেণ্ট ৰেভিনিউটো ক্ষতি হৈ আছে, গভৰ্ণমেণ্ট ৰেভিনিউ ক্ষতি হৈছে মানে আমাৰ ৰাইজৰ ক্ষতি হৈ আছে, সেইটোৱে কথা। আৰু 200-300 কোটি টকা ভালকৈ হিচাপ কৰিলে, জিঅ'লজিৰ কাৰণে হিচাপ কৰিলে 200-300 কোটি টকাৰ পেনাল্টি ভৰিব লাগিব সেই কুঁৱাৰী মালিকে। কোৱাৰীটো সদায় চলি থাকে নেকি? সদায় সদায় আজিও চলিছে? সদায় চলি থাকে।